হেল্ল' কি খবৰ আপোনালোকৰ আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা দিম বুলি ভাবিছোঁ আৰু বিজি থকা হয় ন সেইটো কাৰণে মানে ভিডিঅ' দিয়া নহয় আৰু বহুত দিনেই হ'ল 8 মাহ মানেই হ'ল ভিডিঅ' নাই দিয়া আজি মানে দেওবাৰ সেইটো কাৰণে অকণমান ব্যস্ত নাই সেইটো কাৰণে আজি পথাৰলৈ টেঙা লৈ গৈছোঁ মাহঁতি খাবৰ কাৰণে নিছে সেই বাই লৈ আছে সেইবিলাক দাঙি দিয়া টেঙা দুটা আনিছোঁ ধনিয়া তাৰপিছত টেঙা সেই ঢাকি থৈ দিয়া আছে সেইকেইটা এতিয়া পথাৰলৈ লৈ গৈ আছোঁ দেখামগৈ তাত হেৰি কৰিবলৈ কাটিম খাম আৰু এইকেইটা গৈ আছে পূৰা বলো চলো এইজোপা কি হয় এতিয়া বগৰী বিলাতী বগৰী লাগিছে এইটো পাতাৰত লুকাইছে এইফালৰখিনি দাই খতম কৰিলে লাগে সেইখিনি গোটেইখিনি কৰিছিলে এতিয়া আমি বাগানৰ মাজে মাজে যাম এইকেইজনী দাই আছে এইখন বাগান হয় বাগানৰ মাজে মাজে এইখিনি আলি কাষত আছে সেইফালে অমিতা লাগি আছে এইটো হয়গিৰা চাপৰতে অমিতা লাগিছে পকালি কিনাত ধান দাই আছে সেইখিনিকে দেখাবলৈ আহিছোঁ ফটো মাৰ আকৌ টেঙা কাটি আছে ফটো মাৰি আছে খাইছোঁ কোনটো লগা চামল নাই কি নাই ঘৰতে থাকিলে মোবাইল লৈ ফুৰিছে ন মাইনী চুলি কি হেৰি লগোৱা নিচিনা লাগিছে যে ৰং লগোৱা নিচিনা লাগিছে যে সেয়া চুলি গৈছে টেঙা লাগিছে বমাহঁতি এতিয়া টেঙা খাই মেলি আমি ঘৰ যাব লাগিছোঁ এইফালে ধান দাই আছোঁ হাই কৈ দে এইফালে হাই কৈ দে এইফালে ব্যস্ত এইকেইজনী বাইদেউ ৰিলচ বনাইছে এইফালে ডাউনি চাউনি নহয় আকৌ দেই এইকেইটি পোৱালি কাটি বল এইখিনি ধান দাই একে হৈ গ'ল পথাৰৰ পাকঘৰত গৈ আছোঁ আমি পোৱালিকেইটা পেলাই পথাৰ কুকুৰকেইটা পথাৰৰ পৰা টেঙা খাই মেলি আহিলোঁ এতিয়া ভাত বনাম তাৰপৰা কি কৰি যাওঁ আপোনালোকে চাই যাব শাক কাটি ৰেডি কৰি ল'লোঁ বনাবৰ কাৰণে ভাজি আৰু দাইল বনাবৰ কাৰণে এতিয়া বনাই লওঁ
হেঁপাহত দেহৰুম জোহালত হাজৰ জ্যোতি কলহত চকু যাই